নিজৰ মাজত চান্দাক লৈ হোৱা ব্যক্তিগত কাজিয়াক লৈ আজি ৰাজনীতি চলিছে মিছা কথা এয়া খিলঞ্জীয়াৰ ওপৰত বিদেশী ৰাষ্ট্ৰ আপুনি বিদেশী কাক কৈ আছে প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি কথা কওক অসমত এজনো বিদেশী নাই আপুনি প্ৰলাপ বকিছে মই বকা নাই মই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি কথা কৈ আছো সীমা চাৰে কথা নকব দেই সীমা চাৰে কথা নকব আপুনি অলপ ভালদৰে আপুনি আপোনাকে কৈছো এনে আপুনি আমার এই অনুষ্ঠান আমার এই জনপ্রিয় অনুষ্ঠান চাই আছে আমার জনপ্রিয় অনুষ্ঠান চিৰবাখৰ চলি থাকিব এইখিনিতে লৈছো আমি খন্তেক বাণিজ্যিক বিৰতি ললেনে বিৰতি দাদা হৈছে দিয়ক এংকৰ সাহেব কেনেকুৱা পালে দেখিছে এইবাৰ টিআৰপি বহুত বাঢ়ি যাব লাগে ঠিকেই আছে অলপ বেছি হৈছে এই অলপ হ'বই আৰু আপোনাৰ কাৰণে এটা ভাল খবৰ আছে আপোনাৰ কাৰণে ছিংগাপুৰৰ পৰা এটা মই নাম্বাৰ 1 স্কচ আনিছো আৰে থ্যাংক ইউ ভাই আপোনাৰ কাৰণেও মই বহুৰ মাংস 2 দিনতে পঠিয়াম আচ্ছা মানে চৰ্চ এটাৰ পৰা আচ্ছা দাদা মোক নমাই দিব পাৰিব মই গাড়ী আনা নাই হয় নেকি হ'ব বাৰু ঠিকে আছে ৰেডি নে ৰেডি